বিটিসি অঞ্চলৰ মুছলমানসকলে তেওঁক ভোট দি মানে ভুল এটা কৰিলে যে এই কথাখিনি উপলব্ধি কৰিছে বুলি কোৱা কথাটো হাগ্ৰামা মহিলাৰীৰ মুখৰ পৰা খুব যি ক'ত এভিএমছৰ তাইছো নছে আইছো বিপিএফ আৰু বিজেপি চৰকাৰে বাউখুংৰি সমষ্টিৰে মালেগাঁও অঞ্চলত য'ত উচ্ছেদ হ'ব সেই উচ্ছেদস্থলীত আহিছিলো ইয়াত ৰাইজৰ লগত মত বিনিময় কৰিলো ৰাইজৰ এটাই দাবী কোনো পদ্ধতিয়ে এই উচ্ছেদ তেওঁলোকে মানি নলয় আৰু আমি এজন মুছলমান যুৱক হিচাপে হাগ্ৰামা মহিলাৰী আৰু বিজেপি চৰকাৰ যেটো আছে তেওঁলোকক অনুৰোধ জনাইছো এই নিৰীহ এই খিলঞ্জীয়া মানুহখিনিক আপোনালোকে কোনো পদ্ধতি যাতে উচ্ছেদ নকৰে ইয়াত তেওঁলোকৰ পূৰ্বপুৰুষ শুই আছে আমি দেখিছো ইয়াত এটা কবৰস্থান আছে সেই কবৰস্থানত পূৰ্বপুৰুষসকল তাত শুই আছে মছজিদ এটা আছে ঈদগাহ এটা আছে এতিয়া চৰকাৰে উচ্ছেদ কৰিম বুলি কোৱা কথাটো হাগ্ৰামা মহিলাৰীৰ মুখৰ পৰা খুব নাপায় কাৰণ এইজন হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ আগত কৈছিল বিটিসি অঞ্চলত বসবাস কৰা প্ৰতিজন ভূমিহীন মানুহক ভূমিৰ পাট্টা দিয়া হ'ব এতিয়া চৰকাৰ অহাৰ পিছত এইজন হাগ্ৰামা মহিলাৰী কথাৰ খুৰ খলনি হ'ল তেওঁ এতিয়া মাটি কাঢ়িহে ল'ব বিচাৰিছে এই কথাত আমি কেতিয়াও একমত নহয় আৰু যদি চৰকাৰে উচ্ছেদ কৰিব বিচাৰে তেতিয়াহ'লে নীতিৰ ভিতৰত যাওক য'ত মেদি মাটি আছে সেইখিনি চৰকাৰক নালাগে য'ত খাস মাটি আছে বা চৰকাৰী মাটি আছে সেইখিনি হাগ্ৰামা মহিলাৰীক লাগে এইটো কেনেকুৱা নীতি হাগ্ৰামা মহিলাৰী কৈছিল খাস মাটিত থকা মানুহখিনিক তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব আৰু এতিয়া খাস মাটিখিনি তেওঁক কাঢ়ি ল'ব বিচাৰিছে ইয়া খুবেই বিটিসি অঞ্চলৰ মুছলমানৰ কাৰণে দুৰ্ভাগ্যজনক আজি এই গাঁৱৰ মানুহখিনি মালগাঁও অঞ্চলৰ মানুহখিনি আতংকময় পৰিৱেশ আছে তেওঁলোকৰ ৰাতি টোপনি নাই কাৰণ হাগ্ৰামা মহিলাৰীৰ চলাহী কথাত ভুল গৈ বিটিসি অঞ্চলৰ মুছলমানসকলে তেওঁক ভোট দি মানে ভুল এটা কৰিলে যে এই কথাখিনি উপলব্ধি কৰিছে আমি কৈছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেওঁৰ যিখিনি চেলা চামুণ্ডা আছে বিপিএফ দলৰ নেতাকৰ্মী সুলতান আলম কামাল আজাদ শাহজাহান আলী আহমেদ আৰু যিসকল ভণ্ড জাতীয় নেতা যিসকলে মানে চিঞৰি আছিল নিৰ্বাচনৰ আগত বোলে হাগ্ৰামা মহিলাৰীৰ চৰকাৰটো আনিব লাগে তেওঁলোকে মানে এতিয়া জহাই ফুৰে বোলে তেওঁলোকৰ কাৰণে চৰকাৰ হৈছে আজি ক'ত এভিএমছৰ তাইছন হুছেইন আজি ক'ত আমছুৰ ইমতিয়াজ হুছেইন আজি ক'ত নেমছুৰ ৰাব্বানী হাফিজুল তেওঁলোক ক'ত থাকিলে এই মানুহখিনি যে আতংকময় পৰিৱেশত আছে তেওঁলোকে আহক ৰাইজৰ ওচৰত ৰাইজৰ অৱস্থা বুজ লওক ৰাইজে কি অসুবিধাত আছে ৰাইজে কি বিচাৰি আছে আজিলৈকে জাতীয় সংগঠনৰ নেতৃবৃন্দই এই অঞ্চলত আহি